স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পল্লৱ কলিতালৈ। এতিয়া মানে আমি আৰম্ভ কৰিছোঁ ভিডিঅ'টোলৈ আৰু ফাৰ্ষ্ট কৃষ্ণক আমি পূজা কৰি লওঁ। দেউতা আছে, আমি সেৱাটো কৰি ল'ম এতিয়া। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তুমি দয়াশীলা হৰি মোক ৰক্ষা কৰিও চৰণ ৰক্ষা কৰিও চৰণ। কৃষ্ণ কৃষ্ণ হৰি আও ৰাম। যাত্ৰা কৰিছোঁ ইয়াৰ পৰা ভিডিঅ'টো, আৰু ভিডিঅ'টো ইয়াৰ পৰা যাত্ৰা কৰিছোঁ যিহেতু আমি অলপ ঘূৰিব লাগিব, ক'ত কেনেকুৱা পৰ্যায়ত পৰিছে বা কেনেকুৱা আয়োজন কৰিছে দুই এটা মই দৃশ্য দেখুৱাব লাগিব আপোনালোকক। প্ৰথমতে মোৰ ঘৰত মানে সেৱা ফাকি গাই মই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। তাৰে লগে লগে ইয়াত মই শলা বন্তি দিয়া হৈছে আৰু দেউতাই পুথি চাইছে। পুথি চাওঁটো কেনে হৈছে আজি? পুথি চোৱাটো মানে সুন্দৰ হৈছে, সুন্দৰ। আৰু মানে পুথি চাই আছোঁ কৃষ্ণৰ মানে গীতা মানে অধ্যয়ন কৰা গৈছে। তো আৰু মানে শেষ কৰিলোঁ গীতা পাঠ দিনতে। ৰাতি অলপ মানে নাম ধৰা হ'ব। এই যিহেতু আমাৰ যিটো মানে চাদ হয়, এই আমাৰ চাদৰ নামটো ৰাতি হয়। সেইকাৰণে মানে এতিয়া মহুৰা পিঠা বনাব লাগিব আৰু লগত ৰুটি তৰকাৰী খোৱা যাব। আজি ভাত খোৱা নাযায় মানে। আমি উপলক্ষে অলপ মানে ঘৰতে ভগৱানৰ নামত অলপ এই গীতা পাঠ কৰা গ'ল মানে। তো চাই থাকিব আপোনালোকে, আৰু মই বস্তু কিছুমান দেখুৱাই আছোঁ য'ত যিটো আয়োজন কৰে অলপ আভাস দিবলৈ মই চেষ্টা কৰিম। এতিয়া বলক চাই থাকিম, আমি ক'ত যাওঁ দিহা পাত্তা নাই, য'ত যি পাই ত'তে আমি দেখুৱাবলৈ চেষ্টা কৰিম। লাল চাহ আৰু নাৰিকল ৰুকাই দি চাহটো খাই লওঁ এতিয়া, আৰু তাৰে লগে লগে আমি আৰম্ভ কৰিম ভিডিঅ'লৈ। আৰু নাৰিকল গুৰকি আছিল, তাৰ পৰা মই টানি আনিছোঁ খাবলৈ, মানে খাওঁ লাগিল মানে পাত এখন ছিঙি পেলাই মই এই মানে কি আৰু অলপ চোৰ কৰি আনিলোঁ, খাব লাগিব এতিয়া। প্ৰথমতে আমাৰ নামঘৰত আহিলোঁ, এতিয়া দেখুওৱা হ'ব আমাৰ নামঘৰ। তই ইয়াত নাম ধৰি আছে এতিয়া। মই ভিতৰত যোৱা নাই কাৰণ বাহিৰৰ পৰা দেখুৱালোঁ। এইটো হৈছে আমাৰ ঐতিহ্যপূৰ্ণ এটা নামঘৰ। আইতাই নাম ধৰে, তাৰপিছত আজি ৰাতি ধৰিব নাম। এই ৰাতি 12টা বজাত ধৰিব নাম। কেনেকৈ ধৰিব আইতা? আজি ৰাতি কেইটা বজাত লাগি ধৰিব নাম? বৰ্তমান আমি ৰাতি পোহৰ কৰোঁ। পোহৰ কৰা মানুহবিলাকৰ অসুখ আছে, তাৰে থেকে অলপ আধাতেও খুলিব পাৰে, আহিব পাৰে, সেইটো নাজানো আৰু। এতিয়া আজি গোহাঁই অষ্টমী হয়। আজি মানে কি আৰু মই নাগৰা মাৰিব যাব লাগিব আইতাহঁতৰ লগত। এই সৰু আপি এইটো হয়, আৰু এই সংগীতা বাই আহিছে, এই হেৰিত যাবা, নামত যাবা। আৰু কি কওঁ, নামত যাবি নে নাযা? সৰু আইতা আৰু এই আমাৰ নাতি, এইটো আইতাৰ নাতি আৰু এইটো খুৰাহঁতৰ ঘৰ। তাৰপিছত আহিছোঁ আৰু এনে ঘূৰা ঘূৰি, কি কৰিবি আৰু আজি দিনটোত একোৱেই নাই আৰু। এইটো আমাৰ চামলি মাইনা, মোৰ ভাগিন হয়, পেহীৰ ছোৱালীৰ ল'ৰা হয়, এনে ছোৱালী ৰাতি হয়। কৰি আছে দেখিছেনে পেহীৰ ছোৱালীটো। সেউজীয়া পথাৰতে কি যাদু মায়া আছে, কি যাদু ভৰি। আৰু এটা মন্দিৰ আছে, এই মন্দিৰটো যে দেখিছে এইটো মন্দিৰ, আৰু এই মন্দিৰটো বেছি সম্পূৰ্ণ হোৱা নাই মানে, আৰু এতিয়া সম্পূৰ্ণ হ'ব। এইটোতো মানে হৰি কীৰ্তন কৰিছে অলপ আগতে আহি দেখালোঁ আপোনালোকক। ইয়াত মন্দিৰৰ কাষত এটা মানে পুখুৰী আছে। এই পুখুৰীটো মানে বহুত সুন্দৰ এটা পুখুৰী হয়, আৰু তাৰে লগে লগে আপোনালোকে ইয়াত মানে কি দিনত আহিছিল বহুত মানুহ আহিছিল। আৰু এতিয়া মানে গধূলি আমাৰ যিটো মানে মই দেখুৱালোঁ আগতে, সেইটো মন্দিৰত মানে ৰাতি নাম প্ৰসংগ গোটেইখিনি হয়। আৰু নামটো ৰাতি মানে কি 2টামান বজাৰ পৰা নাম ধৰি আছে তাৰমানে, কাৰণ বহুত আমাৰ খেল তাৰমানে 3-4টা খেল তাৰমানে। এখন গাঁৱত মানে বহুত
খেল আছে মানে যদিও খেল আছে মানে মিলা প্ৰীতিটো বহুত আছে কাৰণ বহুত মানুহ আছে আমাৰ গাঁৱত 300-200মান মানুহ আছে মই হিচাপ কৰা নাই সেইকাৰণে মানে খেলটো মানে বহুত পাতিব লগা হৈছে 3টা নে 4টা খেল আছে সেইকাৰণে ৰাইজৰ নাম হয় আমি প্ৰত্যেকটা খেল লগ লাগি আমি আৰম্ভ কৰোঁ মানে যিটো মানে নাগাৰা নাম মানে পাতোঁ আৰু প্ৰত্যেকটা খেলৰ লগত আমাৰ মানে মিলা প্ৰীতি আছে যেতিয়া আমাৰ ডাঙৰ কাজ হয় তেতিয়া একেলগে মানে যিবিলাক মানে সংঘৰ ল'ৰাবিলাক একেলগ হয় আৰু নাগাৰা নামৰ যিটো মানে সেই কাতি মাহৰ নাগাৰা নামটো পাতে খেলটো মানে কি আৰু ভাগ ভাগ কৰি দিছে সেইকাৰণে আৰু জন্মাষ্টমীৰ কাৰণে মই গাঁৱতে থাকিলেও গাঁৱতে গোটেইখিনি দেখুৱাম বুলি ভাবিছোঁ আৰু এইটো মন্দিৰটো মানে ভকতীয়া মন্দিৰ হয় কি বুলি কয় শংকৰী মন্দিৰ বুলি কয় এইটো শংকৰ সংঘ হয় বুলি আৰু ইয়াতে সংঘটো নাই এতিয়া শংকৰ সংঘ পাতিব আৰু প্ৰতিবাৰে ইয়াত পতা হয় দৰং জিলাৰ যিটো মানে শংকৰী মিটিং শংকৰ সংঘৰ মিটিং ইয়াতে হৈছে যোৱাবাৰ বহুত ডাঙৰকৈ হৈছে আৰু দৰং জিলাৰ ভিতৰত মানে ইয়াত ভাল মিটিং এটা পাতে এই ডাঙৰ তাৰ কাৰণে মানে বহুত মানুহ আহে যোৱা বছৰ পাতিছিল আৰু এই বছৰ হোৱা নাই আমাৰ গাঁৱত ৰাতি যিটো মানে আমাৰ যিটো নামঘৰ হয় পদ্মাজাৰ হৰি মন্দিৰ বুলি কয় এইটো হৰি মন্দিৰত ৰাতি মানে লগে ভাগে নাম গোৱা হয় আৰু ৰাতি মানে যিটো কৃষ্ণৰ জন্মাষ্টমী এটা নামত আপোনাৰ দীঘল নাম এটা আছে সেইটো নামটো আপোনাৰ কৃষ্ণৰ যিটো জন্ম পোৱা নাম সেইটো আপোনাৰ বেছি আপোনাৰ 2 ঘণ্টা লাগে সেইটো নাম গাওঁতে তো দুটা নাম গাওঁতে মানে ৰাতিপুৱাৰ হয় তাৰ কাৰণে মানে আমাৰ মা আইতাহঁতে তাতে ৰাতিপুৱাৰ কৰি দিয়ে আৰু নাম যেতিয়া মই দেখাইছিলোঁ আপোনালোকক এই হেৰিটো নামঘৰটো তাতে মানে ৰাতি হয় এতিয়া মানে এটা খেলৰ মানুহে হেৰি কৰি আছে নাম গাই আছে 3টামান খেলৰ মানুহে নাম গালে তো ৰাতি আমাৰ 9টাত ভাত পানী খাই বা কিবা ৰুটি তৰকাৰী খাই পেলাই আমাৰ মাহাত যাব চ' ৰাতি বহুত ভাল হয় তাৰমানে ৰাতি আৰু ময়ো যাওঁ যোৱাবাৰ মই নাগাৰা বজাইছিলোঁ কুলকুলি নেক্সট এজনী ছোৱালী বজাইছিল তো এইবাৰো যাম ভাবিছোঁ এইবাৰো যাম বুলি ভাবিছোঁ চ' যাম এইবাৰ নাগাৰা বজাবই লাগিব কাৰণ প্ৰত্যেক বছৰে মাৰিব লাগিবতো নাগাৰা পতা হয় আপোনালোকৰ শংকৰী সংঘৰ মিটিং আৰু দৰং জিলাৰ ভিতৰত এইটো মানে কি ভিতৰত মানে প্ৰতি বছৰে পতা হয় প্ৰত্যেক শাখাই মানে পাতা হয় এইটো মানে মিটিং আৰু ইয়াত যোৱা বছৰ পাতা হৈছিল যোৱা বছৰ ডাঙৰকৈ পাতা হৈছিল আমি আহিছিলোঁ আৰু লগত বহুত মানে মানুহ আহিছিল দৰং জিলাৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিছিল আৰু ঘৰটোৰ কাষত এডাল ডাঙৰ বস্তু এটা আছে খেজুৰি বুলি কয় এইটো সৰুতে খাইছিলোঁ এতিয়া মানে কি প্ৰতি বাৰিষাত লাগে তাৰমানে বাৰিষাই নে খল্লি মাহে লাগে এইটো গম নাপাওঁ বাৰু বাৰিষা বুলি গম পাওঁ আৰু এইটো মানে কি ডাঙৰ হয় গাছডাল ভাল লাগিছে আৰু মানে খেজুৰিটা খাব লাগে বহুত ভাল হয় আৰু লগত মানে বগৰী আছে বগৰী সৰুতে কাটিছিলোঁ বহুত ডাঙৰ আছিল ইয়াতে ডাঙৰ আছিল আৰু এতিয়া সৰু হৈ গৈছে মানে কাটোতে যিহেতু এইটো খেতি কৰিব লাগে কাৰণে মানে দেউতাই কাটি দিছে এই বগৰীডাল আৰু বগৰীডাল কাটাৰ কাৰণে মানে এতিয়া ভাল হৈছে খেতি চেতি চাওক মানে বহুত ভাল হৈছে আৰু খেতি আৰু এইটো বহুত ভাল হৈছে বহুত ঘৰটোৰ কাষত এডাল ডাঙৰ বস্তু এটা আছে খেজুৰি বুলি কয় এইটো সৰুতে খাইছিলোঁ এতিয়া মানে কি প্ৰতি বাৰিষাত লাগে তাৰমানে বাৰিষাই নে খল্লি মাহে লাগে এইটো গম নাপাওঁ বাৰু বাৰিষা বুলি গম পাওঁ আৰু এইটো মানে কি ডাঙৰ হয় গাছডাল ভাল লাগিছে আৰু মানে খেজুৰিটা খাব লাগে বহুত ভাল হয় আৰু লগত মানে বগৰী আছে বগৰী সৰুতে কাটিছিলোঁ বহুত ডাঙৰ আছিল ইয়াতে ডাঙৰ আছিল আৰু এতিয়া সৰু হৈ গৈছে মানে কাটোতে যিহেতু এটা মানে কি এইটো খেতি কৰিব লাগে কাৰণে মানে দেউতাই কাটি দিছে এই বগৰীডাল আৰু বগৰীডাল কাটাৰ কাৰণে মানে এতিয়া ভাল হৈছে খেতি চেতি চাওক মানে বহুত ভাল হৈছে আৰু খেতি আৰু এইটো বহুত ভাল হৈছে বহুত মানে কি ভক্তিমূলক গান মাৰিবলৈ ওলাইছোঁ 2 এফিক নামৰ দিহা এটা গাবলৈ ওলাইছোঁ ও ৰাম নাম নললো হৰিক নভজিলো কি কাম কৰিলোঁ আমি ঐ ৰাম ৰাম চ' ভাল হ'লে আপোনালোকে ক'ব কাৰণ মই নাজানোতো নামৰ দলত থাকিলেও চ' নামটো গাই দিলোঁ তো ভিডিঅ'টো এতিয়া সামৰিছোঁ ইয়াতে সামৰি দিলোঁ আৰু প্লিজ যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চ' নকৰাকৈ নাথাকিব যিবিলাকে মানে চাইছে লাইকটো আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব চ' বাই বাই নমস্কাৰ